কাৰ আপোনালোকক সকলোকে ডিজিটেল সমাধান চেনেলটিলৈ মই পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি ভিডিঅ'টি আৰম্ভ কৰিব লৈছোঁ। বলকচোন পলম নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ। নেশ্যনেল এলুমিনিয়াম কোম্পানী লিমিটেডত চাকৰিত আছে 39টা পোষ্ট বৰ্তমান খালী হৈ আছে। তাৰে সবিশেষ মই ভিডিঅ'টো জনাম আপোনালোকে কি কৰিব লাগিব, এপ্লাই কেনেধৰণে কৰিব, ইয়াৰ লাষ্ট ডেট কি, এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, আপোনালোকে কি কৰিব লাগিব, সকলোখিনি মই আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব বুলি আশা ৰাখিছোঁ। বলকচোন NALCO Recruitment 2022 ডিটেইলছ দ্য জেনেৰেল মেনেজাৰ এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ আছে 39টা পোষ্ট, ডিপুটি মেনেজাৰ আছে 10টা, এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ আছে 1টা, এছিষ্টেণ্ট এইখিনি গোটেইখিনি সকলো ৰিফাইনেৰী, ফাইনেন্সৰ, ৰিফেক্টৰী, ছেফটি, এইটো ছিষ্টেম, জিঅ'লজি, ছাৰ্ভে, মেটেৰিয়েলছ, হৰ্টিকালচাৰ সকলোখিনি ইয়াত কৰা আছে। কিমান পোষ্ট আছে, তো সৰ্বমুঠ পোষ্ট মানে 39টা আছে। তো চেলাৰীসমূহ দিছে 70,000 পৰা 2,60,000 টকা পৰ্যন্তলৈকে আছে। ইয়াত কোৱালিফিকেশ্যন কি দিছে, ডেপুটি মেনেজাৰৰ কাৰণে আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন লাগিব, পাৰ্চনেল মেনেজমেণ্ট, লেবাৰ ৱেলফেয়াৰ, ইণ্ডাষ্ট্ৰিয়েল ৰিলেশ্যনছ, HRD, HRM, MBA, PG ডিপ্ল'মা ইন ছ'চিয়েল ৱেলফেয়াৰ হ'ব লাগিব। বাকীখিনিতো বহুত দীঘলীয়া হৈ যাব, মই বাকীখিনি আপোনালোকক কি বুলি কয় ডিছক্ৰিপশ্যনত আপোনালোকৰ লিংকটো দি দিম। তাত আপুনি ক্লিক কৰি আপোনালোক এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব, তাত আপুনি সবিশেষখিনি চাব পাৰিব। ইয়াত বৰ্তমান গোটেইখিনি কি এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব সকলো লিখা আছে। বয়সৰ সীমা দিছে 35 বছৰ দিছে ডিপুটি মেনেজাৰৰ কাৰণে, আৰু এছিষ্টেণ্ট জেনেৰেল মেনেজাৰৰ কাৰণে 45 বছৰ। ইয়াত লিখিছে এইজ ৰিলেকশ্যন দিছে ST SC কাৰণে দিছে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWD আনৰিজাৰ্ভৰ কাৰণে দিছে 10 বছৰ, PWBD OBC NCL কেণ্ডিডেট 13 বছৰ, PWBD SC ST কেণ্ডিডেট 15 বছৰ। ইয়াত কোনো এপ্লিকেশ্যনৰ ফিজ বৰ্তমান দিয়া নাই, 0 এপ্লিকেশ্যন ফিজ। আপোনালোকে এপ্লাই কেনেধৰণে কৰিব, ফাৰ্ষ্ট অফ অল থ্ৰু দ্য NALCO Recruitment Notification 2022 থ্ৰুলি দ্য এনচিয়ৰ কেণ্ডিডেট ফুলফিল এলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ আপোনালোকে ফ'ল' কৰিব লাগিব। তাৰপিছত আপোনালোকে দিছে বিফ'ৰ দ্য ষ্টাৰ্ট ফিলিং আপ এভৰিথিং থ্ৰু অনলাইন মোডত কৰিব লাগিব। কাৰেক্ট ইমেইল ID দিব লাগিব, মোবাইল নাম্বাৰ দিব লাগিব। তাৰপিছত আপোনালোকে ID প্ৰুফ, এইজ, এডুকেশ্যন কোৱালিফিকেশ্যন, ৰিজিউম, ইফ এনি এক্সপিৰিয়েঞ্চ যদি আছে সেইখিনি সকলো দিব লাগিব। ক্লিক দ্য NALCO.DY জেনেৰেল এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ, এছিষ্টেণ্ট জেনেৰেল মেনেজাৰ এপ্লাই লিংক গিভেন বিলো, তাত ক্লিক কৰিব লাগিব। ক্লিক কৰি কিনে আপোনালোকে গোটেইখিনি কৰিব লাগিব। কৰাৰ পাছত মই আপোনালোকক দেখাম। ইয়াৰ ষ্টাৰ্ট ডেটটো হৈছে যে 11 মাহ 2022 চনত ষ্টাৰ্ট হৈছে। লাষ্ট ডেট দিছে 10 ডিচেম্বৰলৈকে। তো আপোনালোকৰ 10 ডিচেম্বৰলৈকে সময় আছে আপোনালোকৰ যথেষ্টখিনি। আপোনালোকে যাৰ এইখিনি যোগ্যতা আছে, যাৰ কোৱালিফিকেশ্যন আছে, তেওঁলোকে এপ্লাই কৰিব। তো ইয়াত এডভাৰটাইজমেণ্টটো দিয়া আছে, এডভাৰটাইজমেণ্ট দিয়া আছে, ক্লিক কৰিলে ইয়াতে পাব। আৰু অনলাইন এপ্লাই কেনেদৰে কৰিব এইটো মই দেখাই দিছে, অনলাইন ক্লিক কৰি কিনে এনেধৰণে এটা পেজ খোল খাব, ইণ্টাৰফেচ খোল খাব। NALCO লিখিছে কেণ্ডিডেট লগইন, যদি আপোনালোকে আগতে লগইন কৰিছে। এইটো মই বৰ্তমান আমি কৰিব লাগিব নতুনকৈ কৰিছোঁ। তো নিউ ইউজাৰ ৰেজিষ্টাৰ্ট ক্লিক কৰিব লাগিব। মই ইয়াত কৰি দেখাইছোঁ আপোনালোকক। এইখিনি কৰাৰ পাছত আপোনালোকে এনেকৈ ফুলফিল কৰিব লাগিব। ইয়াত দেখিছে ফুল নেম দিব লাগিব, আধাৰ নাম্বাৰ দিব লাগিব, আধাৰ কাৰ্ডটো ডকুমেণ্ট টাইপ কি দিব, এইটো আধাৰ নাম্বাৰ, ডেট অফ বাৰ্থ, ইমেইল ID, পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড, ইমেইল ID, আকৌ মোবাইল নাম্বাৰ, দিব ছেইম, চিকিউৰিটি আনচাৰ। ইয়াত আপোনালোকৰ ডকুমেণ্টছ ফাইলটো লোড কৰিব লাগিব, JPG ফটো, প্ৰফাইল ফটোখন দিব লাগিব। এইটো JPG ফাইলত আপোনালোকে বনাবলৈ 100 KB ভিতৰত দিবলৈ দিছে। তাৰপিছত কেপচা কোডটো টাইপ কৰিব। কেপচা কোডটো টাইপ কৰাৰ পাছত আপোনালোকে ক্ৰিয়েট যিটো ইউজাৰ দেখা আছে, ক্ৰিয়েট ইউজাৰ কৰাৰ পাছত আপোনালোকে আপোনালোকৰ ইউজাৰ পাছৱৰ্ড আহি যাব। ইউজাৰ পাছৱৰ্ড আপুনি কৰি লগইন কৰিব লাগিব, যিটো হোম মই অপশ্যন ক্লিক কৰি দেখাইছোঁ আপোনালোকক। লগইন কৰিব লাগিব ক'ত, সেইখিনি কৰাৰ পাছত আপোনালোকে এইটো দেখিছে কেণ্ডিডেট লগইন। তো আপোনালোকে ইউজাৰ ইমেইল ID দিব পাৰে, নহ'লে ইউজাৰ ID এটা যাব আপোনালোকক। ইয়াত টাইপ কৰিব লাগিব, এইটো পাছৱৰ্ডটো দিব লাগিব। তাৰপিছত আপোনালোকে এইটো কেপচাটো দিব লাগিব। কেপচা কোডটো ডাউনলোড কৰাৰ পাছত আপোনালোকে এই লগইন যিটো অপশ্যন দেখিছে, লগইন অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পাছত আপোনালোকে আপোনাক গোটেই বাকীখিনি আপোনালোকক দেখাই দিব ইণ্টাৰফেচ কি আছে। আৰু সেইটো কৰাৰ পাছত লগইন কৰাৰ পাছত আপোনালোকে পেজ খোল খাব। আপোনালোকে তাত নিজৰ এড্ৰেছ দিব লাগিব, নিজৰ ডকুমেণ্টছখিনি আপলোড কৰিব লাগিব, পে'মেণ্ট হিষ্ট্ৰী দিব লাগিব, আপোনালোকে এডুকেশ্যন কোৱালিফিকেশ্যনৰ গোটেইখিনি ডিটেইলছ তাত আপোনালোকে ফিল আপ কৰিব লাগিব। তাৰপিছত আপোনালোকে ছাবমিট অপশ্যন ক্লিক কৰিব লাগিব। ছাবমিট কৰাৰ পাছত আপোনালোকৰ হাতত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিব।
সেই আইডিটো আৰু আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থৈ দিব। থোৱাৰ পিছত আপোনালোকে যেতিয়া আপোনালোকৰ এইটো আপোনালোকৰ এডমিটৰ কাৰণে যেতিয়া আপোনালোকে এপ্লাই কৰিব, যেতিয়া এক্সাম দিবলৈ হ'ব, তেতিয়া আপোনালোকে সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লাগিব আৰু ইউজাৰ পাছৱৰ্ডটো লাগিব। তো আপুনি সেইখিনি ছেভ কৰি থৈ দিব। তো ভিডিঅ'টো বেছি দীঘলীয়া হ'ব বুলি মই গোটেইখিনি আপোনালোকৰ প্ৰচেছ দেখাব পৰা নাই, কাৰণ আৰু নেটৱৰ্কো বহুত প্ৰব্লেম হৈছে, সেইকাৰণে মই বেছি আপোনাক দীঘলীয়া কৰিব বিচৰা নাই। যিসকলেতো জানিবই, যিসকলে আজিকালি প্ৰত্যেকৰ হাততে মোবাইল থাকে। যদিহে নাজানে আপোনালোকে মোক কমেণ্ট কৰিব। যদিহে আপোনালোকে বুজি নাপায়, অসুবিধা যদি কি পায় মোক কমেণ্ট কৰিব, মই আপোনালোকক সহায় কৰিম, তাত মই আপোনালোকক নিশ্চয় জনাই দিম। তো আজিলৈ ইমানে, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় অসম।